নৱমান শ্ৰেণীৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ গণিত বিষয়ত আমাৰ আঠত থকা অধ্যায় 2 এটা চলকৰ ৰৈখিক সমীকৰণ প্ৰাপ্তিৰ অনুশীলনী 2b দিয়া তলৰ সমীকৰণবোৰ সমাধান কৰা তাৰে এটা মই উঠাই দিছো 1 ৰ সমাধান 3 নম্বৰটো 4x - 3y 2x - 5 equal to 3/4. এই সমীকৰণটো সমাধান কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে খুব মনোযোগেৰে লক্ষ্য কৰি চাব লাগে যে আমি ইয়াক কেনেকৈ সৰল কৰি ল'ব পাৰোঁ। তো ছাত্ৰ ছাত্ৰীসকলে প্ৰথম কাম হ'ব যে ইয়াক আমি কেনেকৈ সৰল কৰি ল'ব। তো সৰল কৰাৰ আমাৰ পদ্ধতি আমি আৰম্ভ কৰিম এনেধৰণে বা ইয়াকে আমি বজ্ৰমূল পদ্ধতি পূৰণ কৰি দিম। তবে বজ্ৰমূল পদ্ধতি আমি আগৰ শ্ৰেণীত আমি শিকি আহিছোঁ, গতিকে ছাত্ৰ ছাত্ৰীসকলে চাই যাব। তো ইয়াতে আমাৰ বজ্ৰমূল পদ্ধতি লব হৰ আৰু হৰ লব এনেকৈ পূৰণ কৰা হয়। গতিকে আমি ইয়াতে 4 আছে, তো 4টো আমি লব 4 পূৰণ 4x - 3 সমান সমান ইয়াতে আছে 3 into 2x - 5 ইয়াতে আমি দিব পাৰোঁ যে বজ্ৰ চমুকৈ লিখি দিওঁ বজ্ৰ পূৰণ কৰি আমি ইয়াত পূৰণ কৰি দিলোঁ 4 লগত 4 4x 4 16x তাৰপিছতে আমাৰ এইটো আছে 4 3 গুণ 12 আছে মাইনাছ আছে -12 তাৰপিছত আমাৰ যিটো আছে বহাই দিলোঁ। তাৰপিছত আকৌ 3ৰে ইয়াক পূৰণ কৰোঁ 3 গুণ 6 6x তাৰপিছতে 3 5 গুণ 15 মাইনাছ 50। এতিয়া আমি এই সমীকৰণটো আমাৰ অৱচয় কৰিম। এতিয়া কি কৰিব লাগিব, ইয়াৰ পিছতে আমাৰ পিছৰ স্তৰত আমি পক্ষান্তৰ কৰিম। চলকযুক্ত পদবোৰ বাওঁ পক্ষলৈ আনি ধ্ৰুৱক পদবিলাক সোঁ পক্ষলৈ লৈ যাওঁ, বা আমি যিকোনো পক্ষতে ৰাখিব পাৰোঁ। হ'লেও আমাৰ চলকযুক্ত পদবোৰ বাওঁ পক্ষত হয়দৰে পৰাপক্ষ ৰখাটো আমাৰ বেছি সুবিধাজনক হয়। গতিকে আমি 16x বাওঁ পক্ষতে আছে, আমি সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ আৰু বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈ পদ বা ৰাশিবোৰ সলনি কৰোঁতে আমাৰ চিনবিলাকৰ পৰিৱৰ্তন হয়, ইতিমধ্যে আমি জ্ঞাত হওঁ। গতিকে আমি 6x সোঁ পক্ষত আছে, বাওঁ পক্ষলৈ আহিলে আমাৰ কি হ'ব -6x ইকুৱেল ইয়াতে আছে আমাৰ সোঁ পক্ষত -15। এই -12টো আমি সোঁ পক্ষলৈ লৈ যাওঁ, এতিয়া আমাৰ হ'বগে +12। ইয়াতে আমি লিখিব পাৰোঁ পক্ষান্তৰ কৰি। এতিয়া আমি চাব লাগিব যিহেতু সঠিক পদৰ মাজত আমাৰ যোগ বিয়োগ হয়, গতিকে আমাৰ 6x আৰু 16x আৰু 6x সঠিক পদ। ইয়াতে 16ৰ পৰা 6x বিয়োগ হৈ আছে, আমি বিয়োগ কৰিলে পাম কিমান 10x। ঠিক তেনেকৈ ইয়াৰ পৰা -15 আছে, এফালে আছে +12, -15ৰ পৰা +12 আমি বিয়োগ কৰি কি পাম -3। তাৰপিছতে আমি আকৌ x চলকক বাওঁ পক্ষত ৰাখি আমি x ৰ সহগ 10ক আমি সোঁ পক্ষলৈ পক্ষান্তৰ কৰোঁতে আমাৰ
3/10 তো আমি এটাকে x এর মান কিমান পালো x -3/10 তো এই সমীকৰণটোৰ মূলটো হ'ল আমাৰ -3/10 ইমানতে আমাৰ এই সমীকৰণটোৰ সমাধান শেষ হৈছে তো এই মূলটো লৈ আমি এই সমীকৰণটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব আমাৰ শুদ্ধ হৈছে নে নাই আমি নিজেই চেষ্টা কৰি নিশ্চয় সমীকৰণটোৰ মূলটো শুদ্ধ হৈছে নে নাই নিশ্চয় চেষ্টা কৰিলে আমি পাম গতিকে আজি এইখিনিকে কৰি সামৰিব বিচাৰিছোঁ নেক্সট পৰ্যায়ত আগবাঢ়ি নমস্কাৰ